Lergi theater group. Very beautiful being here. First time, so everything is new. Also different culture, different language, different way of dressing. So I'm very surprised of so rich that is India. Yes. Today was very special. Yes. This stage making with bamboo, no? So everything feels like so organic with the space, with the environment. Also, always is beautiful to show this performance to local people. So always we have this thing of communication and seeing that at the end everybody is the same, no? So yes, today we felt this, that even if we don't speak the same language, even if we are not born in the same place, we are always all the same. Yes. Uh, Hopefully we can come back many times to this space, and hopefully this group grows bigger and bigger and bigger every year, every time. Yes. I'm very happy to be here in Boroland. Very, very happy. Really, we would like to have more days to stay here. And our play is called RIO. It's about a town that has lost a river. So we don't want to send a message. We want the audience to experience and by themselves reflect about water, about relationships, about migration. These people are migrating because they don't have water. These people are fighting because they have the last cup of water. So how we solve the conflicts, how the relationships change when the circumstances are not so comfortable. It means river in Spanish. Yes, this is the meaning. It's very really is we discover a different country here. India has many countries, no, inside, and this is a new land, as you say, Boroland. No, it's a new land. It's a new land for us, new culture. This is not the gamusa. It's another thing, another patterns, another stories. We are just coming for first time. Hopefully, this is not the last. আমি নথৌ আনন্দিত আৰু বিশেষকৈ আমি লৰ্গী থিয়েটাৰ গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ জৰিয়তে আৰু যোৰহাটৰ যি আমাৰ থিয়েটাৰ টীম আহিছে তেখেতসকলৰ জৰিয়তে বিশেষকৈ চাউথ আমেৰিকাৰ উৰুগুৱে কাণ্ট্ৰিৰ পৰা ইয়াত দুজনে আহিছে আৰু তেখেতসকলে পাৰফৰ্ম কৰিছে আৰু যিটো পাৰফৰ্মেঞ্চ আমি আপ্লুত হৈছোঁ, আচৰিত হৈছোঁ যে এনেকুৱা ধৰণৰ ইমান মানে ভাইব্ৰেণ্ট এটা পাৰফৰ্মেঞ্চ আৰু যি পাৰফৰ্মেঞ্চত এটা মেছেজ আছিলে আৰু সেই মেছেজটো বিশেষকৈ পানীৰ বিষয়ে আছিলে যে আমি পানীটো কিমান ইম্পৰ্টেণ্ট আমাৰ জীৱনত, কিমান গুৰুত্ব আমাৰ জীৱনত। তো সেইটো বিষয়ে তেখেতসকলে এটা মেছেজ কনভে কৰিছে। তো আমি ধন্যবাদ জনাইছোঁ সেই টীমটোকো, উৰুগুৱেৰ পৰা অহা টীমটোকো। আৰু বিশেষকৈ এটা ভাল হৈছে কি যে লৰ্গী থিয়েটাৰৰ জৰিয়তে বা আমাৰ যোৰহাটৰ পৰা যি টীম আহিছে তেখেতসকলৰ জৰিয়তে এটা ইণ্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় এটা সম্পৰ্ক, এটা নেটৱৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু লগতে বড়োলেণ্ডৰ কাৰণে সঁচাকৈ গৌৰৱময় এটা বিষয় যে প্ৰথমবাৰৰ কাৰণে থিয়েটাৰ জগতত মানে আমি এতিয়া ইণ্টাৰনেশ্যনেল এটা গ্ৰুপ বা টীম এটা আহিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাক জনোৱা হৈছে এতিয়া যে অহা বছৰৰ ভিতৰত হয়তো আৰ্জেণ্টিনাৰ পৰা আকৌ টীম আহিব। আৰু মেইন উদ্দেশ্য বা লক্ষ্যটো হৈছে যে কালচাৰেল এক্সচেঞ্জ, যে আমাৰ মাজত এটা মত বিনিময় হ'ব লাগে, আমাৰ এটা যিটো কালচাৰ আছে সেইটোৰ বিষয়ে যাতে আমি তেখেতৰ সকলৰ বিষয়ে শিকোঁ, তেখেতে যাতে আমালোকৰ বিষয়ে শিকে। আৰু সঁচাকৈ আজি যি দুজন আহিছিল তেখেতসকলে ইমান এংগেজ কৰিছে আমাৰ সকলোকে, আৰু যিটো মেছেজ তেখেতসকলে কনভে কৰিছে আমি সকলোৱে বুজি পাইছোঁ আৰু বহুত প্ৰভাৱশালী, বহুত ইফেক্টিভ। তো সেইকাৰণে মই ভাবোঁ যে এনেকুৱা থিয়েটাৰক আমি সঁচাকৈয়ে মানে আমি ছাপোৰ্ট কৰিব লাগে। আৰু বিশেষকৈ বড়োলেণ্ড অঞ্চলত যি লৰ্গী থিয়েটাৰ আছে তেখেতসকলক আমাৰ ফালৰ পৰা ছাপোৰ্ট কৰিব লাগে, কাৰণ তেখেতসকলৰ জৰিয়তে আমাৰ বড়োলেণ্ডৰ যি কালচাৰ, আমাৰ বড়োলেণ্ডৰ যি মানে সৌন্দৰ্য সেইটো যাতে সঁচাকৈয়ে বিভিন্ন দেশ বিদেশত যাতে গৈ পায় আৰু সেইটোৰ জৰিয়তে আমাৰ বড়োলেণ্ডটো যাতে পপুলাৰ হৈ যায়, সেইটোৱে আশা কৰিছোঁ আমি। নাই, নাটকৰ যোগেদি সঁচাকৈয়ে এটা কালচাৰটোক আমি প্ৰমোট কৰিব পাৰোঁ। কাৰণ কথাটো হ'ল যে আজিকালি তেখেতে যিজনে আহিছে, যিজন যোৰহাটৰ পৰা আহিছে, তেখেতে অলৰেডি এটা কথা কৈছে যে আজিকালি এই যুগত বহুত মানে ল'ৰা ছোৱালীবিলাকে মোবাইলতে মানে বিজি হৈ যায়।
কিন্তু কথাটো হ'ল সেইটোৰ জৰিয়তে আপুনি নিজৰ কালচাৰটো নিজৰ এৰিয়াটো কি ধৰণে মানে আপুনি প্ৰমোট কৰিব আৰু কি ধৰণে আপুনি মানুহক এংগেজ কৰাব কি ধৰণে মানুহক আপুনি মানে অকণমান যাতে স্মাইলিং যাতে তেখেতসকলৰ চেহেৰাত যাতে ভাল এটা স্মাইল আহে বা তেখেতসকলক যাতে আপুনি খুচিত বা শান্তিত ৰাখিব পাৰে তো এইবিলাক বিষয়টো লৈ মানে তেখেতে এইটোৱেই কৈছে যে আমাৰ নাটকৰ জৰিয়তে বা ড্ৰামাৰ জৰিয়তে বা থিয়েটাৰৰ জৰিয়তে আমি সঁচাকৈ পাব্লিকক মানে একদম লাইভলি মানে তেখেতসকলৰ লগত আমি মানে ইণ্টাৰেক্ট কৰিব পাৰিম আৰু লগতে তেখেতসকলৰ লগত তেখেতৰ লগত যিটো এক্সচেঞ্জ হ'ব বা এটা এক্সপ্ৰেশ্যন আমি পাম বা তেখেতসকলৰ ফালৰ পৰা যিটো ৰেছপন্স পাম সেইটো সঁচাকৈ এটা মানে ক'বলৈ গ'লে মানে এটা লাগতিয়াল বিষয় হৈ পৰিছে এতিয়া এই যুগত আৰু বৰ্তমান যিটো ড্ৰামাৰ জৰিয়তে বিশেষকৈ কৈছোঁ যে এটা জনগোষ্ঠীৰ কথা যিটো কৈছে নিশ্চিত ৰূপে আপোনাৰ নিজৰ এৰিয়াৰ নিজৰ কালচাৰ নিজৰ ভাষা নিজৰ সংস্কৃতি সেইটো আপুনি মানে অইন জায়গাত আপুনি বা সেই দৰ্শকবিলাকক আপুনি মানে প্ৰভাৱ কৰিব পাৰিব ইম্পেক্ট কৰিব পাৰিব তো সঁচাকৈ বহুত ষ্ট্ৰং টুল হয় এটা আৰু এইটো মই ভাবোঁ যে এইটো মানে আমাৰ এৰিয়াটো বড়োলেণ্ড অঞ্চলতো এইটো লাগু থাকিব লাগে আচলতে মই অত্যন্ত সুখী আচলতে লাৰ্গী থিয়েটাৰ গ্ৰুপৰ লগত মই আজি কেইবাবছৰ ধৰি একেলগে কাম কৰি আছোঁ তো মই ৰেপ্লিকা আৰু লাৰ্গী দুইটাক আচলতে এটা গ্ৰুপ বুলিয়ে ভবা হৈ গৈছোঁ তো আমাৰ তাত যিমানবোৰ আপোনাৰ ইণ্টাৰনেশ্যনেল মানে গ্ৰুপ আহে থিয়েটাৰ গ্ৰুপবোৰ আহে তো সেই গ্ৰুপবিলাকক মই অসমৰ বিভিন্ন ঠাইত আচলতে লৈ যোৱাৰ ব্যৱস্থা কৰোঁ তো লাৰ্গীও ইয়াৰ এই লিষ্টৰ পৰা বাদ পৰি যোৱা নাই তো আজি এইটো কাৰণে ইয়াতে আপোনালোকে দেখিবলৈ পালে আপোনাৰ উৰুগেৰ এই নাটকখন আচলতে কি আমি কালচাৰেল এক্সচেঞ্জ কৰিব খোজোঁ দেশ বিদেশৰ লগত এতিয়া আমি নেক্সট আমাৰ প্লেন আছে যে আৰ্জেণ্টিনাৰ পৰা আৰু ভেনিজুৱেলাৰ পৰা আমি এটা টিম লাৰ্গী থিয়েটাৰ গ্ৰুপলৈ লৈ আহিম আৰু বড়োলেণ্ডবাসীকো আমি তেনে দেখুৱাওঁ যে নাটকৰ কেনেধৰণৰ চৰ্চা চলি আছে বেলেগ বেলেগ ঠাইত এতিয়া নতুন প্ৰজন্মৰ মাজত কিছুমান আচলতে অনীহা দেখা পোৱা যায় যে মানে নাটকৰ প্ৰতি তো এনেকুৱা ধৰণৰ নাটকবোৰ দেখিলে হয়তো উৎসাহ বাঢ়িব দুগুণে চৰিব আৰু আমাৰ থিয়েটাৰ ৱৰ্কাৰবিলাকেও সাহস পাব তো সেই সূত্ৰে আচলতে আমি ৰেডি হৈছোঁ যে এই আপোনালোকে গমেই পায় যে জানুৱাৰীৰ এণ্ডত আৰু ফেব্ৰুৱাৰী ফাৰ্ষ্টলৈকে মানে এটা ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল হ'বলৈ গৈ আছে তো ইয়াত আমাৰ সক্ৰিয় ভূমিকা আছে আমি পালন কৰিম আৰু আপোনালোককো জনাওঁ যে সকলোৱে আহক সহযোগ কৰক লাৰ্গী থিয়েটাৰৰ উন্নতিত মানে আপোনালোকে বাটকটীয়া হওক পৰামৰ্শ দিয়ক আৰু আহি থকা দিনত আচলতে নাটকেৰে আমি সুন্দৰ জীৱন এটা আগবঢ়াই নিবৰ বাবে কিছুমান ব্যক্তিক আমি মানে সহায় হাত আগবঢ়াওঁ बियो जोंनि बड'लेण्ड हालामनि थाखाय मोनसे गोदान आगान बुंजायो थुनफावथायनि बिथिङाव जोङो गोबाव समनिफ्रायनो नाजाबोबाय थादों बड'लेण्ड हालामाव जोङो नाटकनि हाबाफारिखौ मारै आवगायलांनो हायो आरो जोङो नाटकनि गेजेरजों दुलाराय बुहुमजों जों माबोरै कानेक्सन खालामनो हायो दा बे सिन्थाधाराजों जोङो दिनैहाय मोनसे स्कप मोनदों उरुगेनिफ्राय टिम फैदों दा जोङो जोंनि सानस्रिया बेनो जे जोङो लार्गী थिएटार ग्रुपआ जोंनि जायगाखौ फावथायजों मोनसे कानेक्सन खालामनाय आरो फावथाया जाहैबाय फावथायनि टिमाथ' दै क्राइसिसनि सायावमोन आरो जों फैगौ समावबो नाजाबाय थागोन लार्गী फावथाय हान्जानिफ्राय जे जोङो जोंनि बड'लेण्ड हालामखौ फावथायनि गेजेरजों कानेक्सन खालामलांनो आरो जोंहा मोनसे गोजोनथाव बाथ्रा फैगौ 28 जानुवारिनिफ्राय 3 फेब्रुवारिसिम गासै 7 साननि मोनसे मैहुर इन्टारनेशनेल थिएटार फेस्टिभेल जानो थांगासिनो दङ आरो बिनि थ्रुयै जों दुलाराय भारतजों एबा बायजो हादरजों जों मारै जोंनि जायगाखौ कानेक्सन खालामनो हायो एक्सप'जार जों मोननो हायो जेरै थांनाय समफ्राव फुटबलजों कानेक्सन खालामबाय लिड फेस्टिभेल दं थुनलाइनि गेजेरजों खालामदों सोरबा जेन'बा ना फायखारिया नाजों आबादारिया आबादजों बिदिनो गोबां कानेक्सन खालामदों आरोखि जोंबो बे सिन्थाधाराजोंनो दिनैनि बे हाबाफारिखौ लादों आरो जथेस्थ' रेसपन्स मोनदों नोंथांमोनहा जथेस्थ' जेसेबां जोंनि नायगिरिफोर फैदोंमोन गासिबो क्वालिटि अडियेन्स आरो सासेयावनो जेनेबा साबासो मानसिखौ कभार खालामनो हानाय मोनसे अडियेन्स आरो मोजां रेसपन्स होलांबाय जायफोर नायनानै गोजोननाय मोनदों फोरमायलांबाय माने 100% बिग रेसपन्स बुंनांगोन नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबायदों ओमफ्राय हामाखै
दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन